অহাকালি আমি বিটিআৰ চুক্তিৰ সেকেন্ড ইয়াৰ আমি অবজাৰ্ভ কৰিবলৈ গৈ আছোঁ। চুক্তিখন হৈ গ'ল, এই চুক্তিখনে শান্তি স্থাপন কৰা, সমস্যা সমাধান কৰা আৰু আমাৰ অঞ্চলটো উন্নয়ন কৰাৰ এটা আমাৰ বহুতখিনি দফা ৰূপায়ণ হৈ গ'ল। বাকীখিনি দফাও ৰূপায়ণ হোৱাৰ পথত আছে। শহীদ পৰিয়ালসকলক যিটো এক্স ৰেচিয়া দিয়া কথা আছিলে সেইখিনি আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত যথেষ্টখিনি কথা আগবাঢ়িছে। যিটো আছিলে কৰাপশ্যন বা এইটো যিটো আছে অকল বিটিআৰ বুলি নহয়, এতিয়া আজিৰ মানৱ সমাজত এটা ভাবুকি স্বৰূপ হৈছে কৰাপশ্যন আৰু শোষণটো, যিয়ে নেকি আমাৰ প্ৰাপ্য কিছুমান অধিকাৰৰ পৰা আমাৰ নাগৰিকসকলক বঞ্চিত কৰে। তো আজিৰ সময়ত আমাৰ ছ'চিয়েলাইজেশ্যন যিটো হ'বলৈ গৈ আছে, এইটো যিটো সমাজীকৰণ হ'বলৈ গৈ আছে, সেইটো আমি যেনেকৈ নহওক ৰোধ কৰিব লাগিব। আৰু বড়োলেণ্ডত উন্নয়ন যদি হ'ব লাগে, আমি অকল অফিচ আদালত নহয়, প্ৰত্যেক লেভেলতে কৰাপশ্যনটো আমি শেষ কৰিব লাগিব। অফিচতো শেষ হ'বই লাগিব, সেইটো আমাৰ সকলোৰে মানে কৰণীয় দায়িত্ব। আৰু যিকোনো স্তৰ, পলিটিকেল স্তৰতে হওক, যিকোনো স্তৰতে কৰাপশ্যনটো আমি বন্ধ কৰি তেতিয়াই মানে যিটো সঠিক উন্নয়ন এইটো আমি পাবলৈ সক্ষম হ'ম। অহাকালি আমি বিটিআৰ চুক্তিৰ সেকেন্ড ইয়াৰ আমি অবজাৰ্ভ কৰিবলৈ গৈ আছোঁ, দ্বিতীয় বৰ্ষ। আৰু এই সময়ত মই সকলো শ্বহীদসকলক আজিৰ এই চেগতে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যি চুক্তিখন হৈ গ'ল, এই চুক্তিখনে শান্তি স্থাপন কৰা, সমস্যা সমাধান কৰা আৰু আমাৰ অঞ্চলটো উন্নয়ন কৰাৰ এটা ভাল এটা কি কৈছে ৰাস্তা এটা মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে মই আমাৰ সকলো নেতৃত্বক, স্বাক্ষৰকাৰী সংগঠনক কংগ্ৰেচুলেশ্যন জনাম। আমাৰ বহুতখিনি দফা ৰূপায়ণ হৈ গ'ল, বাকীখিনি দফাও ৰূপায়ণ হোৱাৰ পথত আছে। ইয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰকো মই ধন্যবাদ জনাম। আৰু অনাগত দিনত বিটিআৰ চুক্তিখন অতি শীঘ্ৰে ৰূপায়ণ কৰি আমি এই অঞ্চলটো বিভিন্ন সমস্যাবিলাক সমাধান কৰি আগবাঢ়ি লৈ যাব লাগিব। NDP কেডাৰসকলে বা কৰ্মীসকলে, প্ৰাক্তন NDP সদস্যসকলে ইতিমধ্যে 4,000তকৈ অধিক ৰিহেবিলিটেশ্যন পেকেজটো দিয়া হ'ল, বাকীখিনিকো দিবলৈ গৈ আছে। কেছ উইথড্ৰয়েল যথেষ্ট কৰা হ'ল আৰু বাকীখিনি হ'বলৈ যিখিনি বাকী আছে ইয়াৰ কাৰণে কথা চলি আছে। আৰু ইয়াৰ লগতে তেখেতসকলৰ ৰিক্ৰুইটমেণ্টৰ কথাও চলি আছে। আৰু যিখিনি মূল খুঁটিলৈ আহিছে, যিখিনি আজি ৰিহেবিলিটেশ্যন পাইছে বা পোৱা নাই, সেইসকলক সংস্থাপনৰ কাৰণে বিভিন্ন পন্থা আমি হাতত লৈছোঁ। আৰু ইয়াৰ লগতে শ্বহীদ পৰিয়ালসকলক যিটো এক্স ৰেচিয়া দিয়া কথা আছিলে, সেইখিনি আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত যথেষ্টখিনি কথা আগবাঢ়িছে। আৰু মই আশা কৰিছোঁ এই 2022 চনত আমাৰ মেক্সিমাম যিটো শ্বহীদ পৰিয়াল, তেখেতসকলক আমি অনুদান দিবলৈ সক্ষম হ'ম।